আজি এটি ভিডিঅ' লৈ ৰাইজৰ মাজত আহি উপস্থিত হৈছোঁ। ভিডিঅ'টো এইকাৰণে লৈ আহিলোঁ, খেলি মেলি বহুত হোৱা বুলি জানিব পাৰিছোঁ আৰু হৈছেও। কথা হ'ল, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিবিলাক চৰকাৰী ঘৰ পোৱা হৈছে বা যিবিলাক চৰকাৰী ঘৰ দিছে, তাতে কাৰোবাৰ এটা দুটা কিস্তি, কাৰোবাৰ এটা কিস্তি, কাৰোবাৰ তিনিটা কিস্তি সোমাইছে। কিন্তু এতিয়াতো জব কাৰ্ড পাব লাগে। জব কাৰ্ডবিলাক পাওঁতে এতিয়া কৈ আছে জব কাৰ্ড ভুল হৈছে। জব কাৰ্ডত ভুল হৈছে, কাৰোবাৰ নাম আছে বেলেগ, কাৰোবাৰ মানে যিটো পিন নাম্বাৰ সেইটো বেলেগ আছে। এইবিলাক ভুল কেনেকৈ হ'ল? আমি আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, বেংকৰ একাউণ্ট দিছোঁ, আমিতো ভুল কৈ দিয়া নাই। পঞ্চায়তে এইবিলাক কৰিছে, ভুল হৈছে, তেওঁলোকে শুদ্ধ কৰিব লাগে, কাৰেক্ট কৰিব লাগে। এতিয়া যেতিয়া জব কাৰ্ডৰ পইচাটো পোৱাৰ টাইম হৈছে, তেওঁলোকে কৈ আছে বোলে এইটো ভুল হৈছে, এইটো আমি DC অফিচত পঠাব লাগে, তাৰ পৰাহে শুদ্ধ হৈ আহিব। আমি তেতিয়া ক'লোঁ ঠিক আছে, এইটো শুদ্ধ কৰক, যদি কিবা ডকুমেণ্ট লাগে আমি দি আছোঁ। তেতিয়া আকৌ তেওঁলোকে ক'ব ধৰিছে বোলে এইবিলাক DC অফিচত পঠাব লাগিব, আগতে পঠোৱাবিলাকে এতিয়ালৈ হোৱা নাই। যদি DC অফিচত পঠোৱাৰ পৰা আগৰবিলাকে হোৱা নাই, DC অফিচত তেওঁলোকে কি কৰি আছে? DC অফিচত এই বিভাগীয় বিষয়া নাই নেকি, বা এই বিভাগৰ মানুহ তাত নাই নেকি, কৰ্মচাৰী নাই নেকি? তেওঁলোকৰ দায়িত্ব নহয় নেকি? নে তেওঁলোকে বেলেগ কামত জড়িত হৈ থাকে? যে আমাৰ জব কাৰ্ডৰ যিবিলাক আমি 20,000 টকা পাব লাগে, সেইটো আমি নাপাওঁৱে নেকি? সেইটো নাইকিয়া হৈ যাব নেকি? আৰু জব কাৰ্ডবিলাক ভুল কিয় হয়? আমিতো ভুলকৈ দিয়া নাছিলোঁ। পঞ্চায়তে ভুল কৰিছে, তেওঁলোকে শুদ্ধ কৰিব লাগে। যি পঞ্চায়তে ভুল কৰিছে, সেই পঞ্চায়তৰ পৰা তেওঁলোকে শুদ্ধ কৰি দিব লাগে। নহয়, এইটো প্ৰধানমন্ত্ৰী আঁচনিৰ হয়, চেণ্ট্ৰেলৰ হয়। চেণ্ট্ৰেলৰ হওঁতে ষ্টেট গভৰ্ণমেণ্টে হস্তক্ষেপ কেনেকৈ হয়? ষ্টেট গভৰ্ণমেণ্টে এইটো কেনেকৈ পালে? এইটো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই এইটোতো হেণ্ডঅভাৰ কৰি দিছে ষ্টেট গভৰ্ণমেণ্টলৈ। ষ্টেট গভৰ্ণমেণ্টে এইটো দিছে, তেওঁলোকে কোনে পায় কোনে নাপায় এইটো বিবেচনা কৰি চাইছে, চাই উঠাৰ পিছত তেওঁলোকে চিলেক্ট কৰিছে, তেওঁলোকে বেনিফিচিয়াৰী বনাইছে, তেওঁলোকে সেইমতে পাইছে। পাই উঠাৰ পিছত এতিয়া কৈ আছে জব কাৰ্ডবিলাক ভুল হৈছে, এইবিলাক কেঞ্চেল হ'ব, আমি ইমান দিন আগতে পঠাই দিছোঁ, এতিয়ালৈ শুদ্ধ হৈ অহা নাই। গতিকে মই যিসকলৰ তেনেকুৱা জব কাৰ্ড ভুল হৈ আছে, সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে এই ব্লকত যায় তেওঁলোকক সোধক, আমি ইমান দিন আগতে দিছোঁ, এইবিলাক কিয় অহা নাই? এইবিলাকতো আহিব লাগিছিলে। যদি নাহে তেওঁলোকে কি জব কাৰ্ড নাপাবই নেকি? আৰু যদি নাপায় তেতিয়াহ'লে জব কাৰ্ড কিয় দিছে? প্ৰধানমন্ত্ৰী আঁচনি 1.5 লাখ টকা ঘৰ, 1,30,000 টকা ঘৰৰ আঁচনি আৰু 20,000 টকা